সেই ভি মুখ উঠাই কে ফটাফট বল দিলে নাই হয় বুড়বক রকম। ফেচবুকত মই এজন আৰু অকৰা মানে আদিবাসী ল'ৰা এটা আৰু লগ পালোঁ হা। ইমান তাৰ মাথা পাগল, ইমান মাথা গৰম, মানে এনেকা মানুহ ক'ৰ পৰা আহে। এবাৰ সি কোৱা কথাখিনি আমি শুনিলোঁ হা, তাৰ পাছত মই ক'ম তাক কিছুমান কথা ক'ম। যোৱাকালি আমি দেখি পাইছোঁ বন বিভাগৰ কাৰ্যালয়ৰ পৰা বহুত অস্ত্ৰ সিহঁতৰ আন্দোলনকাৰীসকলে লৈ গৈছে। এই ক্ষেত্ৰত কিমান ক্ষতিপূৰণ এইটো লৈ পেলাই কিবা সন্তুষ্ট হ'ব পাৰিছে, ভাল লাগিছে, যদি লৈ যাওক আমাৰ আপত্তি নাই। हमने के आदिवासी गला बंदूक लेके भागले। अरे आगे वीडियो गला देख, उमन खुद छपाई देते का बोलत। আদিবাসীবিলাক বোলে বন্দুক চন্দুক লৈ কিনি ফৰেষ্ট অফিচৰ পৰা পলাইছে বোলে। সেই কথা কোনে কৈছে? ৰিপৰ্টাৰেহে এই ব্যক্তিক সুধিছে হা, এনেকুৱা হৈছে বোলে, এই বিষয়ে কি কয় বুলি। সেই কথা এইজন ব্যক্তিয়ে কোৱা নাই, অকৰা সেইজন ব্যক্তিয়ে কোৱা নাই, গম পাইছ নাই? সেইজন ব্যক্তিয়ে কৈছে যদি এনেকৈ লৈ গৈছে, লৈ গৈ যদি সন্তুষ্ট হৈছে, সন্তুষ্ট হ'বলৈ দিয়ক বুলিহে কৈছে। সেইজন ব্যক্তিয়ে কোৱা নাই যে বন্দুক হাথিয়াৰ ফৰেষ্ট অফিচৰ পৰা তহঁতে লৈ গৈছ বুলি হা। ফাৰ্ষ্ট কথাটো এইটো। তই যে ইমান সৰু কথাটো ডাঙৰ কৰিছে, এইটো চাই ল'বি হা, শুনি ল'বি আগতে কি কৈছে ই। আৰু काहे भी मुख उठाई के फटाफट बोल दिले নাই হয় বুড়বক রকম। ইমানে লাগেন যে হামনিকের মাঝে কাজিয়া লাগানে वाला। মুখ উঠাই আহি বোলে কি যিকোনো কথা ক'বলৈ আহিছে বোলে। এইজন কোৱা যিজন ৰিপৰ্টাৰৰ আগত যি নিউজ চেনেলত যি কথা ক'লে, সেইজন মানুহৰ কথাটো আৰু এবাৰ শুনি চাওক। তাৰ পাছত এনেকুৱা কোৱাৰ যোগ্য নে, তাক এনেকৈ কথা যে সি উল্টাকৈ যে ক'লে, সেই কথা কিমান মানে ক'ব পৰা হয় এবাৰ ভাবি চাওকচোন। সি কি যোৱাকালি আমি দেখি পাইছোঁ বন বিভাগৰ কাৰ্যালয়ৰ পৰা বহুত অস্ত্ৰ সিহঁতৰ আন্দোলনকাৰীসকলে লৈ গৈছে। এই ক্ষেত্ৰত কিমান ক্ষতিপূৰণ এইটো লৈ পেলাই কিবা সন্তুষ্ট হ'ব পাৰিছে, ভাল লাগিছে, যদি লৈ যাওক আমাৰ আপত্তি নাই। কি কথা ক'লে মানে একো বুজি নাপালে, বুৰ্বক চুৰ্বক মাৰি গ'ল যে কি কাৰণত, সি কি ক'লে তাক বুৰ্বক চুৰ্বক মাৰি গ'ল যে, কি ক'লে যেনিবা মাথা নাই মানে। ফেচবুকত আহি যাকে তাকে যিকোনো কথা ক'ব, যাকে তাকে যিকোনো কথা ক'ব। इमाने लगन जे हमनिकर माझे काजिया लगाने वाला। अरे 2-4 आदमी थकन काजिया लगाने वाला वो आदमी नहीं है, समझ रहे हो ना? काजिया लगाने वाला तू है, तू हैं बुर्बक। तो কি কাৰণত এইজন ব্যক্তি কি কাৰণত তই এনেকুৱা কথা ক'লে যেনিবা, কি কাৰণত না, কি কাৰণত তাৰ ৰিপৰ্টাৰে সুধিছে। আৰু এবাৰ শুনি লওক। যোৱাকালি আমি দেখি পাইছোঁ বন বিভাগৰ কাৰ্যালয়ৰ পৰা বহুত অস্ত্ৰ সিহঁতৰ আন্দোলনকাৰীসকলে লৈ গৈছে। এই ক্ষেত্ৰত কিমান ক্ষতিপূৰণ এইটো লৈ পেলাই কিবা সন্তুষ্ট হ'ব পাৰিছে, ভাল লাগিছে, যদি লৈ যাওক আমাৰ আপত্তি নাই। ৰিপৰ্টাৰে সুধিছে তাত এনেকৈ ঘটনা হ'ল বোলে, তাৰ বিষয়ে কি ক'বি হা। এই কথা ক'লে তেতিয়া সিজনে ক'লে যে হাতিয়াৰ চাতিয়াৰ যদি লৈ গৈ যদি ভাল লাগিছে লৈ যাব দিয়ক হা। তাক ইমানখিনি ক'বলগীয়া কি হ'ল, তোৰ কি হ'ল হা? কাজিয়া লগানে वाला तू है या हम है হা? কাজিয়া লগোৱা তই এতিয়া কাজিয়া লগোৱাৰ কথা ক'লে, গম পাইছ নাই? আৰু শান্তিত থকা বোলে ইহঁতে, মাকাত শান্তিত থকা। সেইদিনা কি কৰিলে কোকৰাঝাৰত, কি কৰিলে তহঁতি? কাকবা গৰু চুৰ বুলি এনেই মাৰি দিলে হা, ইমান হুলস্থুল কৰিলে। তহঁতে শান্তিত থকা হা, শান্তি বিচৰা তহঁতে। ফৰেষ্ট অফিচ জ্বলাই দিলে, শান্তিত থকা তহঁতে হা। আৰু ফৰেষ্ট অফিচ যে জ্বলাই দিলে, তাৰ পৰা মই কিছুমান ভিডিঅ' পাইছোঁ হা, এইবিলাক ভিডিঅ' মই লগাই দিছোঁ, চাই লওক। ঈশ্বৰৰ নামত শপত খাই কওঁ যে মই আৰু মোৰ লগৰ মানুহখিনি চিকনা দালাও জাতীয় উদ্যানৰ ভিতৰত প্ৰৱেশ কৰি মাটি দখল কৰা কামটো ভুল হোৱা বুলি স্বীকাৰ কৰিছোঁ। ভৱিষ্যতে এনেকুৱা কাম আৰু জনাই নকৰোঁ বুলি আজি প্ৰতিজ্ঞা কৰিলোঁ। যিসকল ব্যক্তিক জংঘলৰ পৰা এৰেষ্ট কৰি আনিলে, যিসকলক এৰেষ্ট কৰি আনি ফৰেষ্ট অফিচত এনেকুৱা শিক্ষা দিলে, এনেধৰণে ইহঁতক
শপত গ্ৰহণ কৰালে হা ভিডিঅ' আছে তাতে তাৰ নেক্সট দিনা ফৰেষ্ট অফিচ জ্বলাই দিয়া হ'ল বাহ শান্তি বিচৰা তহঁতি শান্তি বিচৰা ন তহঁতে শান্তি বিচৰা এইটো ভিডিঅ'টো চাওক 2-3টা বহুতটা ভিডিঅ' এইটো ভাইৰেল হৈ আছে ফৰেষ্ট অফিচত ইহঁতক শপত গ্ৰহণ কৰাইছে তাত মাইকী মানুহ আছে মতা মানুহ আছে চব আছে তহঁতক মাৰিছে নেকি কি নেকি এইবিলাক কথাও সুধিছে তাৰপাছত নেক্সট দিনা কি হ'ল ফৰেষ্ট অফিচখন জ্বলাই দিয়া হ'ল বাহ বাপৰে বাহ ক'বলৈ মানে ভাষা নাই তহঁতক ন তহঁতৰ বেছি হ'ল গম পাইছ নাই তহঁতৰ বেছি হ'ল বেছি তহঁতে ভাবিছ মানে যিখিনি BTC নামটো যে আমি যে লিখি থৈ দিছোঁ BTC নামখন যে তহঁতে মানে বিচাৰি লৈছ ন মানে আৰু ফেচবুকত আহি এইজন মাথা পাগলে ফেচবুকত আহি ইমানখিনি গৰম কথা ক'বলগীয়া কি হ'ল যিজনে ৰিপৰ্টাৰক যি কথা ক'লে সেইজন ব্যক্তিক আহি ইয়াত ক'বলৈ কি হ'ল তোৰ কি ইমান গৰম কথা কি ক'লে সি কি কাজিয়া লগাৰ কি কথা ক'লে হা কাজিয়া লগাৰ তোৰ কথা তই ক'লে তই এতিয়া ওলালে এই কথা বাৰু তই যিখিনি কথা কৈছ এই কথা মই ইমানখিনি বুজি পোৱা নাই কিন্তু যিমান বুজি পাইছোঁ মই এনেকৈ বুজি পাইছোঁ কাজিয়া লগোৱা তই হা কাজিয়া লগাব আহিছ তই ফৰেষ্ট অফিচত যিখিনি ঘটনা হ'ল এইবিলাক আমি চবে নেজানো আমি বাহিৰৰ মানুহে কিন্তু আমি যিবিলাক ফেচবুকবিলাকত বা নিউজবিলাকত পাইছোঁ তাত দেখা পাইছোঁ মুখৰ কথা আৰু ভিডিঅ' ৰেকৰ্ডৰ কথা বহুত বেলেগ গম পাইছ নাই মুখত তহঁতেতো কৈ আছ অত্যাচাৰ কৰিছে সেইটো কৰিছে ভিডিঅ' ফুটেজত প্ৰুফ আছে চাচোন শপত গ্ৰহণ কৰোৱা প্ৰুফ আছে চাই লওক এনেধৰণৰ মাথা গৰম মানুহক কি কৰিব লাগে জনাই দিবচোন বাৰু